ওচৰত গোটেইখিনি লোকেল মুৰ্গী বুলি বিক্ৰী কৰা হয়। হা এইটো সোণালী, এতিয়া এইটো সোণালী মানে ভৰিটো এইটো মানে ভৰিটো এনেকুৱা হ'ব, আকৌ আপোনাৰ চকুকেইটা অলপ মানে কোলা টাইপ হ'ব। চাওঁ কেনেকুৱা হ'ব। চকু কি হ'ব? অলপ কোলা কোলা হ'ব আৰু চকুটো ক'লা হ'ব। সেইটো সোণালী, তাৰমানে আচল লোকেল নহয় এইটো। এটা আচল লোকেল নহয়, আৰু এইটো লোকেল মানে এইটো লোকেল লোকেল। এইটো লোকেল হ'লে কি হ'ব? এইটো ভৰিটো মিহি মিহি হ'ব, ভৰিটো মিহি হ'ব আৰু হালধীয়া নহয়। না হালধীয়া হ'ব লোকেলৰ, মানে মিহি হ'ব ভৰিটো। হালধীয়া হ'ব পাৰে, কিন্তু ভৰিটো চুই চালে মিহি মিহি ভাৱ যেন লাগে। মানে আপোনাৰ এইটো চকুটো আপোনাৰ হালধীয়া আৰু চকুটোত এটা হালধীয়া আৰু ভিতৰত মানে এইটো মানে চাক মই দেখুৱাওঁ আপোনাক। এইটো চাইছে আপোনাৰ চকুটো অলপ মানে আপোনাৰ ডাঙৰ ডাঙৰ, চকুটো ডাঙৰ বুজিছে। আৰু এইটো চকুটো চাব মই দেখি এনেকৈ ধৰিব নোৱাৰিব, এনেকৈ ধৰিব পাৰিব। এইটো লোকেল। লোকেলটো কেনেকৈ গম পাইছে এইটো চকু? এইটো মানে চকুটোহে একদম ৰঙা চাৰিওপিনে, আৰু চকুটো সৰু। চাৰিওপিনে ৰঙা, চকুটো সৰু আৰু ভৰিটো একদম মিহি, আৰু এইটো ভৰিটো অলপ মোটা। ভৰিটো মিহি আৰু এইটোৰ ভৰিটো শকত আৰু একেবাৰে খহটা। আৰু এইটো পিয়ৰ লোকেল, ভৰিটো মিহি। ভৰিটো একদম মিহি মিহি ভৰি। আচ্ছা, আকৌ এইটো মাংসটো ধৰক আপোনাৰ বগা হ'ব, আৰু এইটো মাংসটো চেলালে অলপ ধৰক হালধীয়া বা ৰঙা হ'ব। মানে লোকেল যোনটো মুৰ্গী এইটো মাংসটো হালধীয়া হ'ব, মাংসটো হালধীয়া। মাইকী মুৰ্গী হ'লে মাংসটো হালধীয়া হ'ব, মতা মুৰ্গী হ'লে মাংসটো ৰঙা হ'ব। মতা মুৰ্গী হ'লে মাংসটো ৰঙা হ'ব আৰু মাইকী মুৰ্গী হ'লে মাংসটো হালধীয়া হ'ব। আৰু আপোনাৰ এই সোণালী মুৰ্গী যিটো, এইটো মাংসটো বগা হ'ব, একদম বগা, পিলপিলা ব্ৰইলাৰ নিচিনা বগা হ'ব। অ'কে। আৰু নেক্সটটো ধৰিব পালে নেক্সট ধৰিব সেইবিলাকে ধৰিব, এইটো মানে অলপ লম্বা হয়, এইটো অলপ লেন্সটো ধৰিব নোৱাৰিব, মানে এনেকৈ চেমে ওলাই, মানে লেন্সটোত মানে কোনোবা ধৰিব নোৱাৰিব, চকুটো আৰু অকণ ভৰিটো ধৰিব পাৰিব। আৰু মাংসটো যদি চিনি নাপায়, সি মাংসটো চেলালেহে গম পাব। আচ্ছা, মানে এনে যদি কোনোবা চিনি নাপায়, তো মাংসটো ধৰক বগা হ'ব, ডাইৰেক্ট ব্ৰইলাৰৰ মাংস আৰু এইটোৰ মাংস চেম একেই হ'ব। মানে ব্ৰইলাৰৰ মাংস আৰু এইটোৰ মাংস আৰু এই যোনটো সোণালীৰ মাংস, এইটো মাংস চেম, ৰংটো একে হ'ব, ৰং একেই হ'ব। মানে এইটো কেনেকুৱা হ'ব? সেই ৰংটো বগা হ'ব, একদম বগা হ'ব ব্ৰইলাৰৰ নিচিনা। আৰু যোনটো লোকেল যিটো, এইটো মাংসটো হালধীয়া বা ৰঙা হ'ব, হালধীয়া বা ৰঙা হ'ব। আৰু লোকেল মাংসটো অলপ টাইট হ'ব, আৰু সোণালী মাংসটো ব্ৰইলাৰ নিচিনা কোমল হ'ব। লোকেল মাংসটো টাইট হ'ব, অলপ টান হ'ব, আৰু টান হ'ব, অলপ লিকটা হ'ব, আৰু অকল লিকটা হ'ব। আৰু যোনটো সোণালী মুৰ্গী মাংসটো চেম ব্ৰইলাৰ নিচিনা হ'ব, আৰু ব্ৰইলাৰ নিচিনা হ'ব। ঠিক আছে, ধন্যবাদ।